नमस्कार बंधु बान्धवीসকল আজি মই আহিছো এটা ৰেচিপি লৈ। এইটো ৰেচিপি নহয়, এটা ফুলকবি নাস্তা কয় ইভিনিং খোৱাৰ কাৰণে মই বনাম। কি লাগে মই এটা দেখাই দি আছো আপোনালোকক। প্ৰথমতে ফুলকবি লাগিব। মই এইটো ফুলকবিখিনি মই কাটিছো, ধুইছো, ধুই কিনে বইল কৰি লৈছো। আৰু তাৰ কাৰণে লাগিব এটা কণী যথেষ্ট। আৰু লাগিব বেচন। মই বেচন লৈছো। এতিয়া মই উপকৰণ অলপ লাগে, বেছি নহয়। মই পিঁয়াজ লৈছোঁ, এইখিনি মই সম্বাৰ দিম বাৰু। আপোনালোকে দিব তেল মাৰোঁতে নহৰু এইখিনি মই দেখি আছোঁ কেনেকৈ কৰিব লাগে, আপোনালোকে চাই থাকিব। মই ফাৰ্ষ্ট টাইম কণীটো মই ফেকি ল'ম, আপোনালোকে চাব। কণীটো মই ফেকি ল'ম, আপোনালোকে দেখিব। এতিয়া মই ফুলকবিখিনি ইয়াতে লৈ ল'ম। মই লৈ কিনে ইয়াতে অকণমান নিমখ দিম, আপোনালোকে চাব। সোৱাদ অনুযায়ী মই ইমানখিনি দিছোঁ। আৰু ইয়াতে মই দি দিম বেচন। এইটো বহুত ইজি হয়। মই বেচন দিছোঁ। মই আপোনালোকে দেখিছোঁ মই বেচন দিছোঁ, বেছি নালাগে, ইয়াতে অলপ দিলে হৈ যায়। এতিয়া মই ইয়াতে দিম অকণমান হালধি। ইয়াতে দি দিম অকণমান হালধি, বেছি নহয়। মই দি কিনে এইখিনি মই মেৰিনেট কৰি ল'ম, উল্টাই ল'ম। মই ইয়াৰ মাজত এতিয়া মই কণী ফেকি দিছিলোঁ, মই কণীখিনি দি দিম। এতিয়া মই এনেকৈ অলপ কৰিম। মই এনেকৈ মেৰিনেটৰ নিচিনা আপোনালোকে চাই থাকিব। মই চাওক কি ধুনীয়া হৈ গৈছে মেৰিনেট কৰাটো, বা হালধি বা উপকৰণ দি কিনে হেৰি কৰাটো আপোনালোকে চাইছে। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম মই ৰিফাইন তেল। দি কিনে বেছি নিদিওঁ, অলপ দিব লাগে। জাষ্ট অকণমান হালকা ফ্ৰাই কৰিম পাতলকৈ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই এইখিনি মই ফুলকবিখিনি ইয়াতে মই ঢালি দিম, দি কিনে অকণমান ফ্ৰাই কৰিম ভালকৈ। এনেকৈ ওলট পালট কৰি দিব, ওলটাই দিব, নহ'লে অকণমান ফ্ৰাই নহ'ব। অকণমান ৰঙাকৈ হালকা ফ্ৰাই কৰিব। আপোনালোকে চাইছে মই এইটো ঢাকি দিব নালাগে, অকণমান যে ফ্ৰাইহে কৰিব লাগে। এইখিনি মই এনেকৈ ফ্ৰাই কৰি নিলোঁ। আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে। এইখিনি মই আকৌ মই হেৰি কৰিম। মই কেনেকৈ কৰিম আপোনালোকে দেখিব। মোৰ তাতে চাই ভাল লাগিব, খায়ো ভাল লাগিব। আপোনালোকে ঘৰত নিজে নিজে ট্ৰাই কৰিব, বনাব, ভাল লাগিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লাইক দিব নাপাহৰিব। আপোনালোকে সঁহাৰি পালেহে মই আগুৱাই যাব পাৰিম। এতিয়া ফ্ৰাই হৈ গ'ল। মই এনেকৈ মই এতিয়া উঠাই লৈছোঁ। দেখিছে আপোনালোকে দেখা পাইছোঁ মই ফ্ৰাই কৰি কিনে মই উঠাই লৈছোঁ কেনেকৈ হালকাকৈ। মই ইয়াতে অলপ তেল দিছোঁ, বেছি তেলো নালাগে এইটো, কাৰণ এইটো নাস্তাৰ হয়। এতিয়া মই ইয়াৰ মাজত মই ঢালি দিম। মই পিঁয়াজ কচি থৈছিলোঁ, পিঁয়াজ তাৰপিছত মই নহৰু কচি থৈছিলোঁ, মাজত দি দিম মই সোৱাদ অনুযায়ী অলপ নিমখ। এইখিনি এনেকৈ অকণমান ৰঙা কৰি নিব। কৰি নিয়াৰ পাছত ইয়াতে অকণমান পানী দিব, বেছি নহয়, অকণমান কৰিছোঁ। মই ইয়াতে ইউজ কৰিছোঁ মই টমেটো চচ। আপোনালোকে আৰু বেলেগ চচ ইচ্ছা কৰিলে দিব পাৰে, চয়া চচ কিবা দিব পাৰে। মই ইমান চচ ভাল নাপাওঁ, সেইটো কাৰণে মই দিয়া নাই। মই চচখিনি দি এনেকৈ মই পানীখিনি বইল হ'ব দিছোঁ। এতিয়া মই পানীখিনি আৰু অলপ বইল হোৱাৰ পিছতে মই এইখিনি মই দি দিম। এতিয়া অকণমান লাৰি চাৰি কিনে মই ঢাকি দিম। আপোনালোকে চাওক মই অলপ টাইম লাৰিম। এইখিনি মই মাত্ৰ 2 মিনিটৰ কাৰণে মই ঢাকি দিম, আপোনালোকে চাব। তাৰপিছত মই নমাই দিম। মোৰ হেৰিটো হৈ গ'ল, ৰেচিপিটো 2 মিনিট হৈ গ'ল। মই উঠাই দিম ঢাকনটো। আপোনালোকে দেখিছে নিশ্চয় ধুনীয়া হৈছে। এতিয়া মই বাকি দিম, আপোনালোকে মই বাটা দেখাই আছোঁ। আৰু মই জলকীয়াখিনি দি মই সজাইছোঁ, বনাই দেখা হৈছে কি ধুনীয়া হৈছে। তো এনেকৈ ৰেচিপি আপোনালোকে পাই থাকিব। ভালে থাকক। আজিৰ কাৰণে বাই বাই।